মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছোঁ যে এনেকুৱা চুৰি কাণ্ডৰ লগত জড়িত এইটো তদন্তত আহিব লাগে, এইটো তদন্ত আহিব লাগে। আৰু এই কথাটো আমি অসমৰ মহামান্য ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছোঁ। ইয়াৰ বাহিৰেও আপোনালোকে জানে 6th ছেমিষ্টাৰৰ ৰিজাল্ট ওলোৱা নাই, প্ৰতিবাৰে ৰিজাল্ট লেট হয়। আৰু যিজন কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন তেখেতকো অবৈধভাৱে অনিয়মভাৱে নিযুক্তি দিছে। এই তদন্ত ইয়াৰ আওতাত অহা নাই, কিন্তু আমাৰ তাত ইয়াত তথ্য আছে, ইয়াত মানে ডকুমেণ্টছ, ইয়াৰ দস্তাবেজটো আছে। লগতে 2019 আৰু 20ত যেতিয়া তাত ইণ্টাৰভিউ পতা হৈছিল প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, আৰু ইয়াত বিশেষ এটা সম্প্ৰদায় যোনটো আমাৰ এই অঞ্চলৰ নহয়, অসমৰ নহয়, সেই বিশেষ সম্প্ৰদায়কে সুবিধা দিছে। আৰু নিজৰ ভাইচ চেঞ্চেলৰে নিজৰ ঘৰত নিজৰ কোৱাৰ্টাৰতে ইণ্টাৰভিউ পাতি পেলাই আমাৰ খিলঞ্জীয়া, আমাৰ এই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কেণ্ডিডেটক বঞ্চিত কৰিছে। কিমান বেয়া কাম সি কৰিছে। আৰু ইয়াৰ কাৰণে আমি কোনো কাৰণত লাড্ডু সিঙৰ দাদাগিৰি, লাড্ডু সিঙৰ এইবিলাক মানে অকৰ্মণ্য অপৰাধ কাম আমি আৰু বিচৰা নাই। আমাৰ শত্ৰু অকল মাত্ৰ লাড্ডু সিং নহয়, লাড্ডু সিঙে বেয়া কাম কৰাৰ কাৰণে আমি তেওঁৰ ওপৰত মাত মাতিছোঁ। আমি তেওঁ মানে জীৱনৰ শত্ৰু নহয়। তেওঁ দুৰ্নীতি কৰিছে, তেওঁ ইউনিভাৰ্চিটিখন ধ্বংস কৰিছে, তেওঁ ইউনিভাৰ্চিটিখন হত্যা কৰিছে। আমাৰ স্বাৰ্থ হ'ল এই ইউনিভাৰ্চিটিত 5 বছৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িলে, সময়মতে ৰিজাল্ট নাপালে, সময়মতে পৰীক্ষা নাপাতিলে, সময়মতে ভাল ৰিজাল্ট নিদিলে, আৰু যাৰ কাৰণে বঞ্চিত হ'ব লগা হ'ল, ইয়াৰহে আমাৰ বেদনা। আৰু আহি থকা দিনত যদি লাড্ডু সিং থাকে, কিমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস হ'ব। এতিয়া বড়োলেণ্ড বিশ্ববিদ্যালয় বুলি ক'লে লাড্ডু সিঙৰ কাৰণে পঢ়িব মন নাযায়, তাত এডমিশ্যন ল'ব মন নাযায়, তাতে যাবই নিবিচাৰে। কিয় কাৰণে হৈছে? ইয়াৰ আমাৰ দায় নাই, জাতি জনগোষ্ঠীৰ দুখ নাই। এইটো অকল লাড্ডু সিঙৰ এই যি দুৰ্নীতি প্ৰবঞ্চনা কৰাৰ বাবেহে আজি অসমৰ ৰাইজৰ, অসমৰ অভিভাৱকৰ, ছাত্ৰ ছাত্ৰীসকলৰ মনত শংকা আহিছে। বড়োলেণ্ড ইউনিভাৰ্চিটিত পঢ়ি পেলাই মই সময়মতে ৰিজাল্ট পাম না নাই, সময়মতে মাৰ্কশ্বিট পাম না নাই, সময়মতে পৰীক্ষা হ'ব না নাই, ইয়াত পঢ়ি পেলাই মোৰ ভৱিষ্যত কি হ'ব, মই চাকৰি পাম না নাই, মই ভালকৈ চাৰ্টিফিকেট পাম না নাই, সেই কথাটো লৈ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনত এতিয়া শংকা, अभिभावकসকলৰ মনত শংকা। दा बेखायनो मानगोनां जोंनि मावथि बिग्रायारि लोगो नांथांमोन, जोंनि जे मावसारनाया जोबाखै। दिनै 5 बोसोरनि उनाव गुवाहाटीयाव जोङो सोमावसारफैदों। जोंनि गुबै आखुथाय, केरेक्टार, जोंनि डेम'क्रेटिक प्रिन्सिपल, फान्डामेन्टेल प्रिन्सिपला जाबाय सोमावसारनाय, अन्यायनि, अबिचारनि, करापसननि एगेन्स्टै जोङो आवाज होबोदों। आरो दिनै फरायसा आफाद हिसाबै, ছাত্র সংগঠন হিসাবে আমার গধুৰ দায়িত্ব আছে, আমার গধুৰ রেসপন্সিবিলিটি আছে। আৰু ইয়াৰ কাৰণে ছাত্র সংগঠন আৰু শৈক্ষিক ব্যৱস্থা, ছাত্র সংগঠন আৰু ছাত্র ছাত্ৰী, ছাত্র সংগঠন আৰু শিক্ষা অনুষ্ঠান আপোনালোকে ভালকে বুজি লওক। ছাত্র সংগঠন আৰু শৈক্ষিক ব্যৱস্থা, ছাত্র সংগঠন আৰু শিক্ষা অনুষ্ঠান, ছাত্র সংগঠন আৰু ছাত্র ছাত্ৰী এই দায়িত্ব পালন কৰি পেলাই এই এটিজে মন্দিৰ বড়োলেণ্ড বিশ্ববিদ্যালয় কোনো কাৰণত যাতে আমি এজন দুৰ্নীতিৰ হাতত আমি গতাই দিব নোৱাৰো। অতি শীঘ্ৰে বহিষ্কাৰ, বৰখাস্ত লাড্ডু সিঙক কৰিব লাগে। এইটো 1 নম্বৰ আমাৰ দাবী। আজিৰ পৰা পুনৰ যাতে তেওঁ জইন নলয়, তেওঁ জইন নিদিয়ে, তেওঁক ছুটি ডাকত দিব লাগে, বৰখাস্ত কৰিব লাগে। অন্যথা আমি এসপ্তাহ পিছত বড়োলেণ্ড বিশ্ববিদ্যালয় বাহিৰ আৰু ভিতৰত প্ৰাংগণত 3 মাহ জোৰা ধাৰাবাহিক অবিৰত তাৎক্ষণিক আলোচনা আমি আন্দোলনত বহিম। আৰু যেতিয়ালৈকে আমি ন্যায় নাপায়, নতুন ৰেগুলাৰ পাৰ্মানেণ্ট ভিচি নাপায়, তেতিয়ালৈকে আমাৰ আন্দোলন থাকিব। 6th ছেমিষ্টাৰ ৰিজাল্ট বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অতি শীঘ্ৰে দিয়ক।
আৰু আমি এনেকুৱা কোনো কাৰণত ছাত্ৰ ছাত্ৰী ভৱিষ্যত ধ্বংস হোৱাটো আমি নিবিচাৰোঁ ৰাজ্যপাল ডাঙৰীয়াই গঠন কৰা উচ্চস্তৰীয় কমিটি হাই লেভেল ইনকুৱাৰী কমিটিয়ে কাকো বচোৱাৰ কাৰণে যাতে কাম নকৰে দোষী সাব্যস্ত কৰাৰ কাৰণে লাড্ডু সিঙৰ ওপৰত কাম কৰক এনেকুৱা নাটক আৰু ষড়যন্ত্ৰ নচলিব তাক বচোৱাৰ কাৰণে কাম যাতে নকৰে তাক দোষী কৰাৰ কাৰণেহে যাতে হাই লেভেল কমিটিয়ে কাম কৰে এইটো আমি এই মঞ্চৰ পৰা আমি দাবী জনাইছোঁ ইয়াত আমি ইয়াৰ কাৰণে আহিছোঁ বড়োলেণ্ড বিশ্ববিদ্যালয়ত আমি আন্দোলন কৰিলোঁ স্কুল কলেজত আমি আন্দোলন কৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকে 2 কিলোমিটাৰ দূৰত দিছপুৰত আৰু মহামান্য ৰাজ্যপাল ডাঙৰীয়া থাকে ইয়াৰ পৰা 10-12 কিলোমিটাৰ দূৰত এই মহামান্য ৰাজ্যপাল ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া শিক্ষাৰ উপদেষ্টা ননী গোপাল মোহন ডাঙৰীয়া সকলোৱে শুনক আৰু শুনি পেলাই আপোনালোকে দায়িত্ব সহকাৰে চৰকাৰৰ যিখিনি ব্যৱস্থা আছে তেওঁ দোষী তেওঁ এৰেষ্টেড সেইটো প্ৰমাণ হোৱাৰ পিছতো তেওঁ কাৰ আশীষ পুস্তক কোনে আশীৰ্বাদ দিছে তাক এই দায়িত্বত তেওঁ যে অধিষ্ঠিত হৈ আছে আমাৰ প্ৰশ্ন আৰু অতি শীঘ্ৰে এই দিছপুৰত আহি পেলাই আমি ধৰ্ণা দিব লগা বাধ্য হৈছে কাৰণ আমাৰ ধৰ্ণা ৰাজভৱনত আছিল ৰাজভৱনত সন্মুখতে আমাৰ ধৰ্ণা আছিল কিন্তু অসমৰ আইন শৃংখলাৰ ব্যৱস্থা তেওঁলোকৰ নিয়ম নীতি মানি আমি ইয়াত ধৰ্ণা দিবলৈ আহিছোঁ কাৰণ আমি আইন শৃংখলা পৰিৱেশ আমি সৃষ্টি কৰিব বিচৰা নাই আমি গণতান্ত্ৰিক শান্তিপূৰ্ণভাৱে আমি আমাৰ দাবী আমাৰ ন্যায় আমাৰ যিখিনি অধিকাৰ আমি ইয়াত বিচাৰিব আহিছোঁ ইয়াৰ কাৰণে আপোনালোকে আমাক শত্ৰু বুলি ভাবিব নালাগে আমি আইন শৃংখলা ইয়াত বনাব বিচৰা নাই আমাৰ আন্দোলন ৰাজভৱনত আছিল কিন্তু চৰকাৰৰ নিয়ম মতে ৰাজভৱনত তেওঁলোকে বৰ্তমান ধৰ্ণা কাৰ্যসূচী স্থগিত ৰাখিছে বুলি আমাক জনোৱাৰ পিছত আমি এই ঠাইত ধৰ্ণা দিবলৈ আহিছোঁ তো जोंनि मावथि बिग्रायारि लोगो नोंथांमोन बेबायदि धर्नाया गुबुन गुबुन इस्युखौ लानानै गुबुन गुबुन दाबिखौ लानानै उननि समाव जानांगोन आं दहायनो बुंदों जोङो जोंनि गुबै आखुथायनिफ्राय जोङो गोजानाव थांनो नाङा फरायसा आफादनि खामानि मावगोन आफाद सामलायगोन समाज हारि जौगानायनि खामानि मावगोन गेरेमसा माहारि दानायनि खामानि मावगोन सोलोंथाइ दानायनि खामानि मावगोन जोंनि आन्डार 13 फुटबल टुर्नामेन्टआ सोलिगासिनो दङ मिरुनिया सोलिगोन गासै काउन्सिलिं आरो जिखिनि समाजारि बेरेखा हाबाफारि दङ जौ जुवा दायना दायनि उन्दै बैसोआव हाबा जानाय आरो दा जिखिनि लाइमोनफोरनि गेजेराव गाज्रि मोनसे एन्टि ससियेल थासारि सोमजिदों बे खामानिफोरा कन्टिनिउ जागोन किन्तु जोंहा माखासे एजेन्डाखौ लानानै सरकारखौ खोनासंहोनो जोङो बाध्य जोङो नेबाय एकर्ड जानायनिफ्राय बोसोरथाम जाबाय आरो 2018-19 आन्दोलना प्राय जोबफैदों सावरायनाया जादों 2020 एकर्ड जादों दिनै 5 बोसोरनि उनाव गुवाहाटीयाव जों धर्ना होनो फैदों बेयाव जों मेडियाफोरा फैदों ओरैनो फैयाखै एबसुआ 5 बोसोरनि उनाव आन्दोलन होनो फैदों मा बाथ्रा बुङो बेसेबां शक्ति दङ जोंनि स्ट्रेंथआ बेसेबां बेखौ बिथांमोनाबो नायनो लुबैदों आरो बेखायनो 3 घन्टा दिनै जि कभारेज होदों बेबायदि कभारेज जिबनाव जों मोनफेराखै बिथांमोनखौ बेसेबां अननानैबो बेसेबां अनसायनानैबो एडिटरफोरा बेबायदि जोंखौ कभारेज होआखै दिनै जेरैबायदि जोंखौ कभारेज होदों आरो बे जोंनि आन्दोलनखौ बिथांमोना मानियोखायनो गनायोखायनो गियोखायनो दिनै बिथांमोना जोंखौ कभारेज होनो फैदों दा बेखायनो फैबाय थानाय समाव जेलाव थानाय एनडिबिफोरखौ गहोनांगौनि थाखाय आन्दोलन जागोन एकर्ड इमप्लिमेन्टेसना टाइम बाउन्ड जायाब्ला बिनि थाखाय आन्दोलन जागोन सीमा बारायनाया जुदि थाब जायाबा आन्दोलन जागोन बर' कछारी काउन्सिलनि गामि सोनाय समष्टि दानाया टाइम मथे जायाबा आन्दोलन जागोन आन्दोलना जोंनि गुबै आखुथाय आन्दोलननि नामाव जों आन्दोलन खालामाखै राइट ट्रेकआव थांनानै समाज आरो हारिनि स्वार्थआव दुलाराय बर' फरायसा आफादा जातीयताबाद जोंनि जि मुल गुबै धारा जों बेखौ मालाबाबो बावगारनायाव गैया जों जि अबस्थायाव थाया मानो जोङो बेखौ लांगोन आरो दिनै एसेबां मोजां जोंनि मावथिफोरा बयबो मोनसे इउनाइटेड स्ट्रेंथनि गेजेरजों बाहागो लाफैदों आङो गोसो सिंनिफ्राय गोसो गोरबोनि हामलायनाय आरो साबायखर बावदों बेबायदि स्ट्रेंथखौ जों जुदि दिन्थिलांबाय थायोब्ला जोंनियाव आन्दोलननि जिखिनि स्पिरिट
बे स्पिरिटखौ जोङो जुदि फोथांनानै लाखियोब्ला माहारिया मोननो नांबावगौ आरो जाबावनांगौ मोनबावनांगौ संबिधानिक आरो राजनीतिक अधिकार जि मोननांगौ बेखौ जोङो टाइम बाउन्ड जों मोनगोन नङाब्ला जों मालाबाबो पार्मानेन्टलि साननाङा सरकारा जोंखौ अनबाय सरकारा जोंनि थाखाय मावगोन सरकारा जोंनो बेखौ होगोन नोङो बिदा फंबायनि गेजेराव मेल मिटिङाव रायलायनो हायो सोरबा सरकाराव था सोरबा बे सरकाराव था सोरबा आफादाव था सोरबा बेयाव था खिन्थु मूल जि धारा मूल जि उद्देश्य बे उद्देश्यखौ जों बावलांनाङा खारन बिथांमोननि खामानिखौ बिथांमोना मावगोन जोंनि खामानिखौ जों मावगोन बिथांमोननि मावलांनायाव गोरोन्थि जायोब्ला नीतिया गोरोन्थि जायोब्ला मानसिया जोंनि सुथुर नङा बिथांमोननि पलिसि नीतिया जोंनि सुथुर जायोब्ला जेरै क्लास 6 निफ्राय माने मेथ्स आरो साइन्सखौ इंलिश साबसिनना होनाय बेबायदि नीतिफोरा जुदि जोंनि उल्था जायोब्ला जोंनि आवाजआ जेब्लायबो सरकारखौ खोमा खोनासंहोनो मेगन नुहोनो थाखाय जोङो गोथोङै सिदायै जों लाखिनांगोन এই সময়ত মই নিখিল বড়ো ছাত্ৰ সন্থা সকলো কেন্দ্ৰীয় জিলা আৰু সকলো আমাৰ যিখিনি ইয়াত সংগ্ৰামী নেতৃবৃন্দ আৰু সংগ্ৰামী কৰ্মীসকল আহিল এই সংগ্ৰাম এই আন্দোলন পিছফুলি আৰু সাকসেসফুলি কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিটিআৰ আক্ৰাছৰ সাধাৰণ সম্পাদক মণিৰাম ৰায় ডাঙৰীয়াক অশেষ মই মানে ধন্যবাদ জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু উপসভাপতি সকলোকে মই পুনৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ শুভ কথা ইয়াতে সামৰিছোঁ কিন্তু শেষত সদায় আমাৰ মনত এই ঠাইৰ পৰা আমাৰ মনত এটা আঘাত থাকি যাব আৰু এই আঘাতটো তেতিয়াহে শেষ হ'ব যেতিয়া মহামান্য ৰাজ্যপাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত ডাঙৰীয়া এই ভিচিগৰাকীক অপসাৰণ কৰিব জেলত পঠাব তেতিয়াহে আমাৰ আঘাত মুক্ত হ'ব তেতিয়াহে আমি শান্তি পাম আৰু এইখিনি কথাকে সকলো ধন্যবাদ মই জ্ঞাপন কৰিলোঁ আন্দোলন শেষ হোৱা নাই এই জায়গাত নহ'ব অন্য জায়গাত হ'ব আৰু আন্দোলনৰ কাৰণে সদায় আমি সাজু থাকিম জয় বড়ো হৰিণে জয় বড়ো হৰিণে এফচুলা